টোপনিৰ পৰা উঠিয়ে আহি আছো আমি কি কথা কয় আপোনালোকে কংগ্ৰেছে কি কথা কংগ্ৰেছ আজি নহয় নহয় কংগ্ৰেছৰ এটা গেম প্লান আছিলে যে ৰিপন বৰাক পলিটিকেল মাৰ্ডাৰ কৰিব লাগে আৰু গোটেই ব্লেমটো ইউডিএফক দিব লাগে এইকাৰণে দিব লাগে তেখেতসকলে আপাৰ আছাম একদম শেষ হৈ গৈছে কংগ্ৰেছ আপাৰ আছাম শেষ হৈ যোৱাৰ পিছত মাত্ৰ মাইনৰিটি এৰিয়াত যাতে যে মাইনৰিটি এৰিয়াত এটা বেছ আছে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ ইউডিএফৰ গতিকে ইউডিএফক শেষ কৰিলেহে আমাৰ মাইনৰিটি ভোটকে টাইম পাম সেইটোৱে তেখেতৰ পলিটিক্স ধৰা খাইছে ৰাইজে অসমৰ ৰাইজে জল জল পট পট কৈ অসমৰ ৰাইজে বুজি পাইছে আজি ৰাতিপুৱা এডিএফৰ 5 জন বিধায়কে সিএমক কিয় লগ কৰিব গ'ল আজি ৰাতিপুৱা নাম কেইটা কওকচোন কোনে কোনে কৈছে যদি আজি ৰাতিপুৱা কোনবা সিএমক লগ চাওক আজি ৰাতিপুৱা যদি কোনবা আমাৰ ইউডিএফৰ বিধায়ক সিএমক লগ কৰিছে নাম দিয়ক দলীয় একশ্যন লোৱা হ'ব তেখেতসকলৰ কৰিমুদ্দিন বৰভূঞা গৈছে আব্দুল আজিজ গৈছে আশৰাফুল হুছেইন গৈছে জুনিয়ৰ বিধায়ক হাফিজুল ৰফিকুল গৈছে ধিঙৰ বিধায়ক আমিনুল ইছলাম তেখেতসকল যে গৈছে ভিডিঅ' ফুটেজ আছে আপোনালোকৰ তাত কোনো ফটো আছে ফটো দেখাব পাৰিব আজি ৰাতিপুৱাৰ কোনো ভিডিঅ' ফটোজ আছে নেকি এইবিলাক মানে ভকৱাছ কথা কংগ্ৰেছে ক'লে আপোনালোকে মানি লয় এইটো এটা আচৰিত কথা আচৰিত পাইছোঁ আমি একটা সৰু দলটো আমি এটা ৰিজনেল পলিটিক্স কৰা পাৰ্টি আমাৰ পাৰ্টিটোক আপোনালোকে গুৰুত্বই নিদিয়ে আমি দলীয় একশ্যন ল'ম তেখেতসকলৰ ওপৰত ৰিপন বৰা কিয় পদত্যাগ কৰিব ভূপেন বৰা আগত লাষ্ট থাকিলে আগতে পদত্যাগ কৰিব লাগিছিলে নাই এই ভূপেন বৰাই কৈছে যদি আমাৰ 26টা ভোট একত্ৰিত নাথাকে তেতিয়াহ'লে আমি হেৰি কৰিম মই পদত্যাগ কৰিম তেখেতৰ 26টা ভোট ক'ত তেখেতৰ দুটা ভোটটো ল'ব লাগে আপোনাৰ ডাইৰেক্ট গুচি গ'ল যি দুটা ডাইৰেক্ট গুচি গৈছে সেই দুটা মাত্ৰ কথা কৈছে যে আৰু যিকেইটা ডাইৰেক্ট যোৱা নাই ইনডাইৰেক্ট ক্ৰছ ভোটিং কৰিছে